নমস্কাৰ গ্ৰীণ নেচাৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আজি এটা বিশেষ বিষয় লৈ মই আহিছোঁ পঞ্চায়তী ৰাজ ব্যৱস্থা। পঞ্চায়তী ৰাজ ব্যৱস্থা আচলতে কি, এটা পঞ্চায়ত কেনেদৰে গঠন হয়, পঞ্চায়তত কি কি দায়িত্বত নিয়োজিত হৈ থাকে লোকসকল, সবিশেষ আমি কথাখিনি পাতিম। আৰু তাৰ বাবে আজি এগৰাকী পশ্চিম কলাবাৰী গাঁও পঞ্চায়তৰ সভাপতি মোৰ সৈতে আছে। আমি তেওঁৰ লগত গোটেই ব্যৱস্থাটোৰ বিষয়ে আমি জানিম, কিয়নো এখন পঞ্চায়তৰ যিসমূহ গাঁও থাকে অন্তৰ্ভুক্ত হৈ বা ৱাৰ্ড থাকে, সেই ৱাৰ্ডসমূহ আগবঢ়াই নিয়াৰ ক্ষেত্ৰত পঞ্চায়তৰে গুৰুত্বপূৰ্ণ ভূমিকা আছে। গতিকে কেনেদৰেনো আগুৱাই লৈ যায় বা পঞ্চায়ত কেনেদৰে গঠন হয়, আমি সকলো কথা পাতিম। দাদা, আপোনাক স্বাগতম জনাইছোঁ আমাৰ চেনেললৈ। সহজ সৰলকৈ বুজাই দিয়কচোন যে পঞ্চায়তী ৰাজ ব্যৱস্থাটো কি, কেনেদৰে চলে পঞ্চায়ত এখন? পঞ্চায়তী ৰাজ ব্যৱস্থাটো বিশেষকৈ মহাত্মা গান্ধীৰ এক সপোন বুলি ক'ব লাগিব, যে আমি পঢ়িবলৈ আগতেও পাইছোঁ যে যিটো সময়ত যদি আমাৰ কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰ থাকে, তেখেতলোকৰ ফাণ্ডটো আহি আমাৰ সাধাৰণ শ্ৰেণীৰ মানুহৰ মাজত পোৱালে বহুত দূৰ হৈ পৰে, বহুত সমস্যা হৈ পৰে। সেইকাৰণে যে আমি গাঁৱৰ মানুহে নিজৰ কাম নিজেই কৰিব পৰা, এইখনকে মিনি গভৰ্ণমেণ্ট বুলি কোৱা হয়। আৰু এই পঞ্চায়ত এখন প্ৰতিষ্ঠা হ'বলৈ হ'লে মিনিমাম 5,000 প্লাছ হ'ব লাগিব। তাৰ ওপৰত হয়তো পৰিসৰ লৈ পেলাই জনসংখ্যাটো বেলেগ হ'ব, মানে জনসংখ্যা 5,000 অধিক হ'ব লাগিব, তেতিয়া এখন পঞ্চায়ত হ'ব। আৰু পঞ্চায়তখনত হ'বলৈ যাওঁতেনে পঞ্চায়তত ৰাইজৰ ফালৰ পৰা নিৰ্বাচিত এজন সভাপতি থাকিব আৰু 10টা ৱাৰ্ড কম্পালচৰি হ'ব লাগিব। 10টা ৱাৰ্ডৰ পৰা 10জন ৱাৰ্ড সদস্য বা সদস্যা মনোনীত হ'ব। যদি 9টা ৱাৰ্ড হয় তেতিয়া পঞ্চায়তখন গঠন নহ'ব, নহয় 10টা হ'ব লাগিব। পপুলেশ্যনটো হয়তো কোনোবাটো ৱাৰ্ডত বেছি, কোনোবাটো ৱাৰ্ডত কম হ'ব পাৰে। গতিকে 10টা ৱাৰ্ড হ'ব লাগিব আৰু 10জন প্ৰতিনিধিক লৈ পেলাই এইখন পঞ্চায়ত, আৰু পঞ্চায়তখন চলাবলৈ যাওঁতেনে চৰকাৰী যিখিনি টকা পইচা চৰকাৰে দিব, গতিকে দিবলৈ যাওঁতে সেই টকা পইচাখিনি লেনদেন কৰাত পঞ্চায়ত সভাপতি আৰু এজন সচিবজন চৰকাৰৰ ফালৰ, আৰু গোটেই যিখিনি মানে জোখ মাখৰ বিশেষকৈ ইঞ্জিনিয়াৰিং কাম থাকিলে এজন চৰকাৰীভাৱে ইঞ্জিনিয়াৰ থাকে। আৰু আজি 10 বছৰমানৰ পৰা GPC আৰু GRS এই দুটা পদবী, GPC গাঁও পঞ্চায়ত কোঅৰ্ডিনেটৰ, তেখেত পঞ্চায়ত মানে সচিবৰ তলতে তেখেতৰ ডিউটি। যিখিনি আমাৰ অনলাইন কামবিলাক স্কিমবিলাক অনলাইন কৰিবলগীয়া হয়, এইখিনি GPC জনে কৰে। আৰু MGNREGAৰ যিটো আমাৰ 2008ৰ পৰা এটি গৃহীত হৈছে মহাত্মা গান্ধী নিশ্চিত নিয়োগ আঁচনি, এই আঁচনি কামখিনি কৰিবলৈ জব কাৰ্ড ডিমাণ্ড দিয়া, অন্যান্য ফটো মৰা কিবা কৰা, এইখিনি কৰিবৰ কাৰণে GRS জন থাকে। গতিকে এই লৈ পেলাই চৰকাৰীভাৱে ছেক্ৰেটেৰী ইঞ্জিনিয়াৰ GPC GRS আৰু প্ৰেচিডেণ্ট আৰু 10জন ৱাৰ্ড মেম্বাৰ, এই সকলোৱে হৈছে পঞ্চায়তৰ কৰ্মচাৰী। আৰু তাৰ বাদেও এজন টেক্স কালেক্টৰ সকলো পঞ্চায়তত নাই টেক্স কালেক্টৰ পোষ্টটো, কিন্তু আমাৰ জনসাধাৰণৰ পৰা বিভিন্ন টেক্স কালেকশ্যন কৰিবৰ কাৰণে একোজন টেক্স কালেক্টৰ আছিলে বা কোনোবা পঞ্চায়তত এতিয়াও আছে, আৰু সকলো পঞ্চায়তত পঞ্চায়তৰ সভাপতিগৰাকীক আপোনাৰ জনসাধাৰণে পোনপটীয়াকৈ নিৰ্বাচন কৰে। বাকী যি আপোনাৰ এই GRS বা আপুনি যে ক'লে সেইখিনি চৰকাৰীভাৱে এপইণ্টমেণ্ট দিয়ে। মাত্ৰ পঞ্চায়তত সভাপতিগৰাকীক পোনপটীয়াকৈ জনসাধাৰণে, সভাপতি আৰু 10জন ৱাৰ্ড মেম্বাৰ কৰে। তাৰ লগত আকৌ আঞ্চলিক পঞ্চায়ত থাকিলে, আঞ্চলিক পঞ্চায়তৰ কাৰণে আমাৰ কাউন্সিলৰজন। তাৰ পাছত আকৌ আমাৰ যিহেতু পঞ্চায়তী ৰাজ ব্যৱস্থাটো 3 তৰপীয়া, জিলা পৰিষদ, আঞ্চলিক পৰিষদ আৰু পঞ্চায়ত। আঞ্চলিক আৰু জিলাকো পঞ্চায়তৰ লগতে সামৰি পেলাই পঞ্চায়তী ৰাজ ব্যৱস্থাটো 3 তৰপীয়া কৰি থৈ দিয়া আছে। গতিকে আমাৰ এজন ভোটাৰে ভোট দিবলৈ যাওঁতেনে পঞ্চায়তত 4খন বেলটত 4জনক চিলেকশ্যন কৰিবলগীয়া হয়। এখনত জিলা পৰিষদৰ সদস্য, ইখনত আঞ্চলিক পঞ্চায়তৰ সদস্যজনক, তাৰপিছতে পঞ্চায়তৰ সভাপতি, তাৰপৰা ৱাৰ্ড মেম্বাৰ, এই 4টা ভোট এজন ভোটাৰে দিবলগীয়া হয়। নিশ্চয় ধন্যবাদ জনাইছোঁ। চমুকৈ বহুখিনি কথা ক'লে, আৰু এইখিনি কথা আচলতে সকলোৱে জানে, প্ৰায় সংখ্যক লোকেই জানে। তথাপিও কিছু সংখ্যক লোকে
আগতে পঢ়িছিলে বা বৰ্তমান সময়ত মনত নাথাকিবও পাৰে বা কিছু কাৰণত ব্যস্ততাৰ কাৰণে পাহৰিবও পাৰে সেইবাবে আমি সৰুকৈ এটা ভিডিঅ' বনালোঁ পঞ্চায়তী ৰাজ ব্যৱস্থাৰ ওপৰত কাৰণ সকলোৱে জানে যে মই পুনৰ কৈছোঁ যে পঞ্চায়তী ৰাজ ব্যৱস্থা কেনেদৰে গঠন হয় এইখিনি সকলোৱে আগতে পঢ়িছে বা সকলোৱে জানে তথাপিও আমি দাদাৰ লগত কিছু কথা পাতিলোঁ কেনেদৰে আচলতে পঞ্চায়তী চলে বা পঞ্চায়তী কাম কাজসমূহ কি বা পঞ্চায়তৰ সভাপতিগৰাকীক কেনেদৰে নিৰ্বাচন কৰে আমি এনেদৰে এটা ভিডিঅ' আকাৰে সৰু ভিডিঅ' তৈয়াৰ কৰি আমি ৰাইজৰ মাজলৈ এৰিলোঁ ধন্যবাদ